আমাৰ বিজনী মহাবিদ্যালয়ৰ যিটো মহাবিদ্যালয় সপ্তাহ যোৱা 28 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল, 4 ফেব্ৰুৱাৰীলৈকে আমাৰ অনুষ্ঠিত হ'ল। আজি শেষ দিন, শেষ এটা ইভেণ্ট হিচাপে সাংস্কৃতিক শোভাযাত্ৰা আন্তঃবিভাগবিলাকৰ কম্পিটিশ্যন বা প্ৰতিযোগিতা আমি পাতিছিলোঁ। আৰু এইটোত আমাৰ গোটেইটা বিভাগ 14টা বিভাগ আছে, এই 14টা বিভাগে অংশগ্ৰহণ কৰিছে। আৰু তাৰ অংশগ্ৰহণৰ মাজেদি ছাত্ৰ ছাত্ৰীসকলে যিখিনি জাতি উপজাতিৰ যিখিনি সাংস্কৃতিক কালচাৰ, সেই কালচাৰখিনি তেওঁলোকে উপস্থাপন কৰিছে আৰু এই বিভিন্ন দিশত তেওঁলোকে নিজৰ প্ৰতিভাখিনি বিকাশ কৰাৰ কাৰণে চেষ্টা কৰিছে। আমি বিজনী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোকৰ প্ৰতিভাখিনি উলিয়াই অনাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। আৰু তাৰ মাজেদি নিশ্চয় আমাৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় নিজৰ যিখিনি সফলতা, সেই সফলতাখিনি আনিব পাৰিব বুলি আমাৰ বিশ্বাস। গতিকে এইখিনিয়ে মহাবিদ্যালয় সপ্তাহৰ এইটো বাণী। আৰু সমাজলৈ আমাৰ এটা বাণী পঠিয়াব বিচাৰিছোঁ যে আমাৰ যিটো ছাত্ৰ ছাত্ৰীৰ মাজত সমন্বয়, সাংস্কৃতিক সমন্বয়, এই সাংস্কৃতিক সমন্বয় যাতে সমাজতো অব্যাহত থাকে, তাৰ কাৰণে বিজনী মহাবিদ্যালয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে।